हेलो गाइस की खबर आप लोग तो मैं आरंभ কৰিছো আমাৰ দদহতে হাক পুলি ৰুইছে আপোনালোকক দেখাম আপোনালোকে হেকলগে চাই থাকিব ভিডিওটো চাই লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আজি আমি পুলি দেখুৱাব আহিছো পথাৰত আছো এখিনি দেখি লক হাউ টু বেলিটো আইটো শুনবাই হ'ব জুম কৰিলে ফাটি যাব হাই ইয়াৰ সাউন্ড দদে হেতি কাম কৰি আছে ব্লক 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 মোবাইলৰ পইচা আনে হাউট পাহাৰ সব মূলা শাক লাই শাক লফা আছে ইয়াত লফা লাই শাক পটেটো কি পটেটো সুইট পটেটো আছে এইখিনি সুইট পটেটো মানে কি মিঠা আলু এইখিনি মূলা এইখিনি হউ মূলা এইখিনি আপা একদম গৈছে মূলা ইয়ালগে মূলা গয়া এইখিনি ডাঙৰ লাই শাক এইখিনি হেৰ দেখাম না হ'ব হেখিনি ইমানকে দেখা থাকিলে মানে কি হ'ব ইজনী মামা ডাঙৰ দৌ কুমাই আছে এই ধান আনি বাউ ধান আছিল সুইট পটেটো মিঠা আলু ডাঙৰ আলু ৰুইছে সুইট পটেটো ৰুইছিলে এটা মই আপোনাক জাতিলাও দেখাইছো আপুনি চাব মই টানকে ক'ব লাগে আকৌ শুনিবই মূলা লাই শাক মূলাও আছে লাই শাকো আছে মিক্স এইখিনি জাতিলাও পুলি ইয়াতে আছে লাই শাক আৰু জাতিলাও লফা জাতিলাও লাই শাক এইখিনি পালেং এইবোৰ লফা এইখিনি জাতিলাও বগোৱা নাই চাং দি থৈ দিছে এইখিনি আলু এইজোপা গছ এইটো কেলে লগাই থৈছে দেখিছা নাই কেলে মানুহ চকু নিদিবলে এই লফাখিনি দেখাই দিয়া ধুনীয়া লফাখিনি এইখিনি লফা আছে এইখিনি লফা পুলি হৈছে এইখিনি দেখাই দিয়া লাইনকে দি থোৱাখিনি এইখিনি না এইখিনি আছে ইয়াৰ পৰা হাউব লাগে বাউ ধানখিনি দেখাই দিয়া আকৌ আইতা এইখিনি বাউ ধান আছিল আৰু জোপা দেখিছে নে বগৰী গছ এইখিনি বাউ ধান এই জোপা বগৰী গছ হ'ব সন্ধিয়া হ'ল এতিয়া সন্ধিয়া হ'ল আমি ঘৰলৈ যাম আজি তোমাৰ পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল প্ৰশ্ন পাবা এখন মই সুধি যাম কৈ যাবা দেই
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া আচল সখী পাঠটোত থকা 4 বন্ধুৰ নাম কি কি কাছ নিগনি হৰিণী কাউৰী আৰু মইনাহঁতে কিয় থতমত খাইছিল হঠাৎ বহুত ৰেল দেখি থতমত খাইছিল চেলনীয়ে থাপ মাৰি নিয়া মাছটোৰ নাম কি আছিল হল মেকুৰীয়ে জাপ দিওঁতে মাছটো ক'ত পৰিছিল খালাত 4টা মাত্ৰাহীন বৰ্ণ কোৱা নিয়া সন্ততা অনুসং বিভাগ চন্দ্ৰবিন্দু পাৰিছে গুড এইখিনি কিবা কিবি লিখিব আছিলে ন পাৰিলা নাই এবাৰ 1 নম্বৰ যাব পাৰিবা নেকি Roses everywhere, pink roses, white roses dancing. শুই লৈছা নে থিয় হৈ লৈছা ঢুকি নাপাওঁগে মানুহটো ইমান ডাঙৰ ডাঙৰ লাগিছে হ'ব কিতাপ পঢ়া ভিডিঅ' নকৰোঁ দেই আজি কৈ দিয়া আকৌ তুমি কাইলৈৰ পৰা মোৰ পৰীক্ষা আছে আজিৰ পৰা মোৰ পৰীক্ষা চলি আছে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাইছিলে কাৰণে ধন্যবাদ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ইমানটা সামৰি মাৰিছোঁ বা বাই মোমবাতি এটা জ্বলাওঁগে কাৰেণ্টটো গ'ল